নেকি নানী ঘৰ বলকচোন সোমাই যাওঁ এয়া নানীক বিচাৰি ফুৰিছোঁ এয়া আহি পিনি চবত বট খাই ফ্ৰেছ হ'লোঁ গা ধুলোঁ এতিয়া মই ভনীবাগৰ খেলনাটো ঘৰটো খেলি আছোঁ খেলা ঘৰটো পাই গ'লোঁ ভনী নাই তাইও নানী ঘৰলৈ গ'ল মই বহুত দেৰি খেলিলোঁ তাইৰ ঘৰটোৰ ভিতৰতে সেই আঁঠুৱাখন ভাল লাগিছেনে নেপাল যাওঁতে আনিছিলে বোলে নেনাই জেঠু নেনাই মই অকল শুই চাইছোঁ ঘৰটোৰ ভিতৰত ৰ'ব এইটো পিছে ছোৱালী ঘৰ এইটো পিছে ছোৱালী ঘৰহে ছোৱালী আঁকা আছে চাওকচোন এয়া মই অকণমান দেৰি কাৰণে সোমাই গ'লোঁ তাতে ওলাই আহি চালোঁ এইটো কি হয় বাৰু কওকচোন এইটো পাইপ লাইনৰ গেছ মোবাইলৰ নিচিনা ৰিচাৰ্জ কৰিব লাগে বোলে ইয়াত এই দীঘল পাইপেদি গৈ ভিতৰত কানেকশ্যন হৈছেগৈ ৰিচাৰ্জ শেষ হ'লে গেছো শেষ হয় আমাৰ এতিয়া যাবৰ সময় হৈ গ'ল এই অকণমান আগফাললৈ ওলাই আহিলোঁ আগফালৰ দৃশ্যটো চাওকচোন সেইখন জাতীয় বিদ্যালয় সন্মুখত ৰ'দ বেছি বাবে ওচৰত গৈ নেদেখালোঁ আৰু মই অলপ গছত উঠি গৈছোঁ ৰ'ব এতিয়া যাওঁ দেই পিছত পুনৰ লগ পাম বাই বাই